পশ্চিম জোনাই মণ্ডল সমিতিৰ যুৱ সমিতিয়ে আপোনাৰ পঞ্চায়ত জিপি লাইমিকুৰি জিপিত আজি এখন মেল পতা হৈছে তাত আপুনি যোগদান কৰি তেখেতলোকৰ যেটো নিয়মে নীতি বা কাম কৰা কেনে দৃষ্টিলে আপুনি মন দিলে ধন্যবাদ আসলতে এতিয়া আমাৰ পশ্চিম জোনাই ভাৰতীয় জনতা পাৰ্টিৰ যুৱ মৰ্চাই আমাৰ লাইমিকুৰি ৰাজহুৱা প্ৰেক্ষাগৃহত আজিৰ সভাখন অনুষ্ঠিত কৰা হৈছিল আৰু এই সভাখনত উপস্থিত থাকি নিজকে গৌৰৱান্বিত হৈছোঁ কিয়নো আজি যুৱচামে সমাজৰ কামৰ ক্ষেত্ৰত বা তেওঁলোকে সমাজখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত তেওঁলোকে ওলাই আহিছে আৰু তেওঁলোকৰ যিটো উদ্যম যিটো তেওঁলোকৰ ৰাইজৰ কাম কৰাৰ যিটো মানসিকতা সেইখিনি দেখি ভাল লাগিছে আৰু মই আশা কৰোঁ দেশ তথা আমাৰ অঞ্চলবোৰৰ কাৰণে এই যুৱচামসকলে নিশ্চয় আগুৱাই লৈ যাব আৰু ইয়াত বিশেষকৈ আমি তেওঁলোকৰ আত্মনিৰ্ভৰশীল কথা লৈ পিনে আমি আলাপ আলোচনা কৰিছোঁ আৰু তেওঁলোকে খুব ইচ্ছা প্ৰকাশ কৰিছে যে দেশখনক বা নিজৰ গাঁওখনক বা নিজক আগুৱাই নিবলৈ হ'লে তেওঁলোকে এটা কৰ্মসংস্কৃতিৰ যোগেদি আগুৱাই নিব লাগিব এই কথাখিনি শুনি আমি ভাল লাগিছোঁ আৰু আশা কৰোঁ এই যুৱচামসকলে নিশ্চয় দেশ নিৰ্মাণৰ ক্ষেত্ৰত আগুৱাই নিয়াত সহায়ক হ'ব বুলি মই আশা পশ্চিম জোনাই বিজেপি যুৱ মৰ্চাই যে দ্বিতীয়বাৰ এক্সিকিউটিভ মিটিং লোৱা হৈছে তাত আপুনি উপস্থিত হয় তেখেতৰ লোকৰ যে কাৰ্যনিৰ্বাহ বা কাম কৰা কেনেধৰণৰ অনুভৱ হৈছে আৰু তেখেতলোকে কেনেধৰণৰ কাম কৰি যাব লাগিব বুলি ভাবে আপুনি কথাটো হ'ল কি আমাৰ প্ৰথম কথা হ'ল আমাৰ ৰাজ্যিক যিটো বিজেপি ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভা হ'ল ৰাজ্যিকটো হোৱাৰ পিছত আমাৰ প্ৰতিটো জিলাৰ কাৰ্যনিৰ্বাহক সভা হ'ল আৰু জিলা হোৱাৰ পিছত আমাৰ মণ্ডলৰ কাৰ্যনিৰ্বাহক সভা হ'ল তেনেকৈ ক্ৰমান্বয়ে মণ্ডলৰ কাৰ্যনিৰ্বাহক হোৱাৰ পিছত মোৰো নিজৰ পশ্চিম জোনাই মণ্ডলৰ কাৰ্যনিৰ্বাহক সভা ইতিমধ্যে শেষ হৈ গৈছে মোৰ মূল কমিটিৰ কাৰ্যনিৰ্বাহক সভা শেষ হোৱাৰ পিছত আমাৰ বিজেপিৰ যিসকল মৰ্চা আছে আমাৰ যুৱ মৰ্চা মহিলা মৰ্চা কিষাণ মৰ্চা তেনেকৈ মাইনৰিটি মৰ্চা তেনেকুৱা ধৰণৰ বহুত মৰ্চা থাকে সেই মৰ্চাসমূহে ক্ৰমান্বয়ে কাৰ্যনিৰ্বাহক সভাবোৰ পাতি আছে ঠিক তেনেকৈ আজি আমাৰ পশ্চিম জোনাই ভাৰতীয় জনতা পাৰ্টিৰ যুৱ মৰ্চাৰ কাৰ্যনিৰ্বাহক সভা আছিলে এই সভাখনলৈকে মই আহিলোঁ আৰু এই সভাখনলৈকে আহি আজি বহুত ভাল পালোঁ যিহেতু মই এজন যুৱক আৰু এই যুৱ মৰ্চাৰ মিটিংখনত মই উপস্থিত হৈ নথৈ আনন্দিত হৈছোঁ আৰু আজি আমি কথা পাতিছোঁ আমাৰ যুৱ মৰ্চাৰ সাংগঠনিক স্থিতি কেনেধৰণে শক্তিশালী কৰিব পৰা যায় সেই কথাবোৰ আগন্তুক দিনত আমি সমিলমিলেৰে সকলোৱে আলোচনা কৰি একেলগে কাম কৰি আমাৰ গাঁও পৰ্যায়লৈকে ৱাৰ্ড পৰ্যায়লৈকে আমি আমাৰ সাংগঠনিক স্থিতি মজবুত কৰিবৰ কাৰণে আজি আমি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ আৰু ভৱিষ্যতে সেই কামটো কৰিম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ আৰু এইখিনি সময়ত আপুনি এটা কথা কৈছিলে যে বিৰোধী দলে যে যিকোনো বিজেপিয়ে যিকোনো চৰকাৰী বস্তুবোৰ বিক্ৰী কৰা হ'ল প্ৰাইভেটাইজেশ্যন কৰা হয় সেই কথাটো এনেকুৱা ধৰণৰ যে কংগ্ৰেছৰ এটা ইচ্ছু নাই তেওঁলোকৰ বিজেপি বিৰোধী যিবিলাক শক্তি আছে তেওঁলোকৰ মহাজোঁট নে কি বুলি কয় নাজানো তেওঁলোকৰ লগত সকলোৱে জানে তেওঁলোকে আইননীতি আইন বাতিল কৰা AUDF সংগঠন AUDF দলেও তেওঁলোকৰ লগত চামিল আৰু তেওঁলোকে আজি আমাক ট্ৰল কৰে আমাক মানে তেওঁলোকে সমালোচনা কৰে যে বিজেপিয়ে বোলে গোটেই অসমৰ সম্পদ বিক্ৰী কৰিলে তেওঁলোকক মই এই মঞ্চৰ পৰাই আহ্বান জনাইছোঁ তেওঁলোকে আহক আমাৰ ওচৰত আহক আৰু আমাৰ লগত যুক্তি তৰ্ক কৰক বিজেপিয়ে অসমত কিমান ভাল কাম কৰিছে কিমান বেয়া কাম কৰিছে আমি এইটো কথা জানো যে বিজেপিয়ে কোনো সম্পদ বিক্ৰী কৰা নাই বিজেপি আজিলৈকে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু নৱনিযুক্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমাৰ বিজেপি দলে গোটেই উত্তৰ পূৰ্বাঞ্চল আৰু অসম আৰু সমগ্ৰ দেশখনক আগুৱাই লৈ গৈছে আৰু জনসাধাৰণ উপকৃত হৈছে সেইটো কাৰণে জনসাধাৰণে আকৌ বিজেপি দলক ভোট দি পিনি জয়যুক্ত কৰাইছে আৰু সেইটো তেওঁলোকৰ অপপ্ৰচাৰ তাৰমানে মূল্য বৃদ্ধি তাৰ বিষয়ে কি ক'ব হয় মূল্য বৃদ্ধি কিছু ক্ষেত্ৰত মূল্য বৃদ্ধি হৈছে আৰু মূল্য বৃদ্ধি কিয় হৈছে তাৰ উত্তৰ আমাৰ বিভাগীয় মন্ত্ৰীসকলে প্ৰদান কৰিছে আমাৰ চৰকাৰখনে প্ৰদান কৰিছে মই ভাবোঁ ইমান জনসাধাৰণে কুঙা হোৱাকৈ মূল্য বৃদ্ধি হোৱা নাই বুলি মই ভাবোঁ আজি পশ্চিম জোনাই মণ্ডল সমিতিৰ যুৱ সমিতিৰ যিটো দ্বিতীয় কাৰ্যনিৰ্বাহক সভাত আপোনালোকে কি কাৰ্যসূচী লৈ আজি সভাখন পতা হৈছিল আমাৰ আজি ছেকেণ্ড এক্সিকিউটিভ মিটিং আছিলে পশ্চিম জোনাই মণ্ডলৰ ভাৰতীয় জনতা পাৰ্টি আমাৰ ডিষ্ট্ৰিক্টৰ পৰামৰ্শ অনুযায়ী আমি ছেকেণ্ড এক্সিকিউটিভ মিটিংটো লোৱা হৈছে আৰু আমাৰ আজিৰ মিটিঙৰ এইটোৱে সিদ্ধান্ত হৈছে কি আগন্তুক দিনত আমাৰ কমিটিখন বহুত ষ্ট্ৰং বনাই কিনি আগন্তুক দিনত সমাজৰ কাম কৰি যাম বুলি আমি আগবাঢ়িছোঁ আৰু সিদ্ধান্ত লৈছোঁ লগতে আপোনালোকৰ মেইন আজিৰ দিনত যে যুৱচামে কেনেকৈ কাম কৰিব লাগে বুলি আপুনি ভাবে এতিয়াতো আমাৰ ভাৰতবৰ্ষ দেশে বহুত
য়াংগেষ্ট কাউণ্ট্ৰি মানে পাৰ্চেণ্টেজ হিচাপত আমাৰ ভাৰতবৰ্ষত বহুত ইউথ চামে বহুত পাৰ্চেণ্টেজ হিচাপত বেছি আছে গতিকে আমাৰ ইউথ চামৰ কৰিবলগীয়াখিনি বহুত আছে যিকোনো ক্ষেত্ৰত ইউথ চামে আগবাঢ়িব পাৰে এনে ডেভেলপমেণ্ট ক্ষেত্ৰতো হওক ৰাজনীতিক ক্ষেত্ৰতে হওক সমাজৰ কামেই হওক যুৱচামে যিকোনো কামত হাত দিব পাৰে আৰু কৰি যাব পাৰে গতিকে ইতিমধ্যে আমাৰ পশ্চিম জোনাই যুৱ মৰ্চাই সমাজত যিকোনো কামত আগবাঢ়ি গৈছোঁ আৰু কাম কৰি যাম বুলি আমি আশা ৰাখিছোঁ আৰু কৰি যাম আমি